আচ্ছা কি বুলি ক'ব লাগিব যে আমি আজিলৈকে 17 বছৰ 18 বছৰ হ'ল আমি যে একোৱে নাপালোঁ আমি চৰকাৰৰ নামত বা কিবা বস্তু পাব লগা বস্তুও নাপাওঁ মহি নাপাওঁ চাকা দিলে চাকা নাপাওঁ কোম্বল দিলে কোম্বল নাপাওঁ এতিয়া যিবিলাখন ৰেচন দি আছে যিবিলাখন কাৰ্ড নাই সেইবিলাখন আমি আছে মধ্যে বেছিকৈ অলপ ভালে গাড়ী থকা পূৰ্ব বিচাৰ কৰিছোঁ মই কিনে ক'ব লাগিব আজি ইমান বছৰ হ'ল 17 বছৰ চলা আজিও পোৱা নাই ৰাস্তা ঘাট সেইকাৰণে এইবাৰ আমি সকলোৱে ভোট দিম বুলি আশা ৰাখছোঁ আমি ওপৰত যেনেকৈ ভোট দি জয়যুক্ত কৰিম নতুন চৰকাৰ আমাক লাগে পৰিৱৰ্তন লাগে আচলতে আজি 17 বছৰ দীৰ্ঘ থাকিও আজি আমাৰ যেনেকুৱা বানপানীৰ সমস্যা ৰাস্তা ঘৰত আমি কোনো এখন গাড়ীও নিব নোৱাৰোঁ সেইকাৰণে আমি বহুত ভুক্তভোগী আৰু আমাৰ বাঁহৰ দলঙেদি আজিও পাৰ হৈ যাব লগা হৈছে আৰু নদীত এখন দলং লাগে সেই বিষয়তো তেওঁলোকে দিম বুলি আশা দিছিল কিন্তু আজিও আমাৰ সেই আশা পূৰ্ণ হোৱা নাই লগতে আমাৰ সেই পথাৰৰ মাটিখিনি যে গৰাখহনীয়া হৈ যাই আছে তাতে এটা কি বুলি কয় শ্লপিং দিয়াৰ কথা কৈছিল কিন্তু হোৱা নাই কিন্তু দিয়াৰ আশাটো যথেষ্ট দিছিল কিন্তু আমি এতিয়ালৈকে আমি পোৱা নাই সেইকাৰণতে আমি আজি নতুন হিচাপে আমি পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰতে আমি আশা কৰিছোঁ যে পৃথিৱী দলে জয়লাভ কৰি নিশ্চয় ভৱিষ্যতত নতুন হৈ
আছে নদীত গৰুমাৰ নদীত আমাৰ বাৰৰ সমস্যা আছে বাৰ ভাঙা আছে আজি আমি মোটামুটি 12 বছৰ আজি তেওঁলোকক আজি বান্ধৰ কাৰণে আমি আহ্বান কৰি আছিলোঁ কিন্তু কোনো ৰকম বাহন পৰিৱৰ্তন কৰি নিদিয়া কাৰণ তেওঁলোকে মাতে নামাতে সদায় চাব যায় আজি বান্ধে কালি বান্ধিকে আজিকালি বান্ধি দিয়া নাই এইটো সমস্যা আমাৰ 4খন গাঁৱৰ মাজত আছে চিংলিমাৰা ককলাবাৰী চৌধুৰীপাৰা আমাৰ এইখিনি মাটিত যথেষ্ট ক্ষতিপূৰণ কৰি আছে গতিকে সেইবিলাক কাম আমাৰ